জীৱনত কিছুমান এনেকৈ বন্ধু লগ পোৱা যায় যিসকল আমাৰ পৰিয়াল হৈ পৰে বন্ধু মানে এজন কীৰ্তন এজন গাধ এজন লাজকুৰীয়া এজন পণ্ডিত এজন এলেহুৱা আৰু আন এজন হ'ল দেৱদাস আৰু ই মিলিহে এটা দল হয় যি দলৰ এটি কাহিনী বন্ধুত্বৰ এনাজৰী কি হলো তোৰ ৰাতিপুৱাই যে তেতুডাল ফালি আছহি যাওগে তই ৰাতিপুৱা তেতু ফালি থকা কথাহে কলি ঐ শুনচোন নিহাৰিকা এই ছোৱালীজনীৰ লগতনো কি হ'ব তই আমাৰ ফুলন দেৱীয়ে মুখখন এপাচিমান কৰি মনদাদাহঁতৰ ঘৰৰ ওচৰত বহি আছে গৈ চাগে জানৈচোন তাই মুখখন এপাচিমান কৰি মনদাদাহঁতৰ ঘৰৰ পিনে বহি থাকে গৈ এই ছোৱালীজনীৰ লগত যে কি হ'ব বাদ দে থ তই ওলাই আহ মই সিহঁতকেইজনীকো মাতি দিওঁ মনদাদাহঁতৰ ঘৰৰ পিনে ফুলন দেৱীৰ মুখখন ঠিক কৰিব লাগিব নহয় কি ক কিবা পুৰা গোন্ধাইছে নেকি বাৰু তহঁত কেইজনী যা দে ভালে ভালে মোৰ ওচৰৰ পৰা আমাৰ ছোৱালীয়ে হাঁহিব তহঁতে ৰচোন দে মোক কলে আহিছে অলপ ৰচোন এৰ আজিকালি কি হৈছে ইমান ফোন কল অহা হৈছে কাৰ লগত ইমান কথা পাতে আমাৰ লগত যে কথা পাতিবলৈ টাইমে নোহোৱা হৈছে কথাটো ময়ো মন নকৰা নহয় নিহাৰিকা ঠিকেই কৈছ বলচোন তাই কাৰ লগত কথা পাতি আছে চাওঁগে কিবা এটাতো হৈছে নিশ্চয় তাই ঠিকে কৈছ বলচোন বল 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 অ ৰাজা কি কৰি আছা কোৱা তোমাৰ কথাকে ভাবি আছিলো প্ৰিয়া হয়নে কি ভাবি আছিলা মই শুনো কোৱাচোন কেতিয়া যে তোমাক কাষত পাম তই কাৰ লগত কথা পাতি আছ ইয়াত প্ৰিয়া তই ইয়াত কি কৰি আছ কাৰ লগত কথা পাতি আছ তই ৰাজাৰ লগত কথা পাতি আছ নেকি কি তই নাজানো সি কেনেকুৱা ল'ৰা তথাপিও তই তাৰ লগত তেনেকে নকবি কাৰণ মই ৰাজাক ভাল পাওঁ তই দিনতে অন্ধ হলি নেকি বহুত সহ্য কৰিলো তাৰ কথা যাতে আৰু তেনেকে নকওঁ আৰু তহঁতৰ নিচিনা লগৰ মোক নহ'লেও হ'ব কেলা তোৰ নিচিনা ফ্ৰেণ্ড আমাকো নালাগে নেক্সট আহি আমাৰ ভৰিৰ তলত নপৰিবিহি 20 বছৰৰ ফ্ৰেণ্ডশ্বিপ এটা ল'ৰাৰ বাবে বাদ দিলি তোৰ নিচিনা ফ্ৰেণ্ড আমাকো নালাগে যা আহ নিহাৰিকা অলপ ৰচোন যি হ'ব দেখা যাব এতিয়া আমি চবে ঘৰে ঘৰে যাওঁ বলচোন হাই হাই কিয় এনেকৈ আছা তুমি সিহঁতক তেনেকৈ কৈ বেয়া কৰিলোঁ নেকি বাৰু আৰে অলপ ধৈৰ্য ধৰা না বেবী সিহঁতৰ লগত থাকিনো কি কৰিবা মোৰ লগত থাকা যি লাগে তাকে দিম মানে বিপদত পৰিলে হেল্প কৰিম তাকে কৈছোঁ ৰাজা তুমি মোৰ মনৰ কথা ইমান বুজি পোৱা হেল্ল' অ' প্ৰিয়া শুনাচোন আজি লগ কৰিব আহিব পাৰিবা নেকি তোমাৰ সদায় এটাই বাহানা খালি মা 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 চাই লোৱা কিন্তু
আজি যদি আহিব নোৱাৰা কি কৰিম চাই ল'বা কিন্তু নাই নাই মই একো বুজিব নাই তোমাৰ কথা মই একো বুজিব নাই 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 মই অলপো বুজিব নাই হ'ব হ'ব ঠিক আছে চাই ল'ম মই ঠিক আছে ৰাখিছোঁ মই ৰাজাটোৱে যে বুজি নোপোৱা নিচিনা কাম কৰি থাকে বিৰাট মাহঁত মোক কেনেকৈ দেখাম এতিয়া মাহঁত মই মোক দেখাম কেনেকৈ নিহাৰিকা পৰি নিহাৰিকা শিখা খন গলি দনে মই কেনেকৈ মোক দেখাম খন গলি আনা মোৰ কাগজ এবাৰ কেনেকৈ দেখাম এতিয়া তহঁতে বেয়া নাপাবি বৰষা পৰি শিখা নিহাৰিকা মাইনা তহঁতক এৰি যাবলৈ মন নাই কিন্তু মই আৰু জীয়াই থাকিব নোৱাৰোঁ তহঁতে মোক বহুত সাহস দিলি তহঁতৰ নিচিনা লগৰ পাবলৈ ভাগ্য লাগিব অহা জন্মত যাতে তহঁতৰ নিচিনাই লগৰ আকৌ পাওঁ ভালকৈ থাকিবি তহঁতে গুড বাই তহঁতৰ মৰমৰ প্ৰিয়া ঐ তহঁতে কথা এটা গম পাইছনে নাই কি ডাঙৰ কথা এটা হ'ল কি হ'ল নক কিয় কি বহুত ডাঙৰ কাম এটা কৰি দিলে কি কৰিলে ক ৰাজাই প্ৰিয়াৰ ফটো ভাইৰেল কৰি দিলে কি হ'ল কি ইয়াক মই আজি নিহাৰিকা খঙত চব কাম নহয় তাই ক'ত আছে বিচাৰোঁগৈ বলচোন এতিয়া আমি কি কৰিম কি হ'ব এতিয়া তাই ৰচোন বিচাৰিব লাগিব মন দাদাই ফোন কৰিছে হেল্ল' মন দাদা কোৱা কি প্ৰিয়া আৰু আমাৰ মাজত নাই কি বন্ধুৰ মৃত্যু এটা অংগ হেৰুৱাৰ সমান যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজন সময়ত মনত পেলায় সেইবিলাক মানুহক কোনো কাৰণত হৃদয়ত ঠাই নিদিব অন্যথা আপুনিও আঘাত পোৱাটো নিশ্চিত